নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 6 অক্টোবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আন এক কুকীৰ্তি পোহৰলৈ আহিছে শিলং ফুৰিবলৈ যোৱা নম্ৰতা কাণ্ডৰেও জড়িত আছে সিদ্ধাৰ্থ শৰ্মা কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ লগতে জড়িত নহয় সিদ্ধাৰ্থ শৰ্মা ৰাজ্য কপোৱা নম্ৰতা কাণ্ডৰেও জড়িত আছে সিদ্ধাৰ্থ শিলং ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল নম্ৰতা বৰাৰ 4 জুনৰ পুৱতি নিশা মেঘালয়ৰ ৰিভয়াত সংঘটিত হৈছিল এই দুৰ্ঘটনা ঘটনাৰে অভিযুক্ত বন্ধু মৃগাংকক বচাবলৈ উঠি পৰি লাগিছিল সিদ্ধাৰ্থ শৰ্মা নংপু থানাত উপস্থিত হৈ ঘটনাৰ গাপ দিয়া চেষ্টা কৰিছিল সিদ্ধাৰ্থই ফটোসহ নম্ৰতাৰ পিতৃয়ে পোহৰলৈ আনিছিল সত্য জনোৱাৰ চেষ্টা কৰিছো আন এটা খবৰ কাইলৈৰ ভিতৰত গুৱাহাটী পাব লাগিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অন্যথা কঠোৰ হ'ব অসম চৰকাৰ তদন্তৰ আওতালৈ আহিব জুবিন গাৰ্গৰ সৈতে ইয়ত পাৰ্টিত থকা প্ৰবাসী অসমীয়া 6 অক্টোবৰৰ ভিতৰত গুৱাহাটীত উপস্থিত নহ'লে কঠোৰ হ'ব চৰকাৰ আজিৰ ভিতৰত গুৱাহাটীত উপস্থিত হ'ব লাগিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়া গুৱাহাটী উপস্থিত হ'ব অসম আৰক্ষী ছিংগাপুৰলৈ গৈ তেওঁলোকক ধৰি আনিব নোৱাৰে আমি ইয়ত থকা লোকসকলৰ পিতৃ মাতৃৰ সৈতে কথা পাতিম যদি কাইলৈৰ ভিতৰত তেওঁলোক নাহে তেনেহ'লে আমি কঠোৰ হ'ম এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে অখিল গগৈ দেৱব্ৰত শইকীয়া শ্যাম কানু তিনিওৱে CBI তদন্ত বিচাৰিছে এয়া কাকতলীয় সংযোগ নে তেওঁলোকে কথা পাতিছে আমি নাজানো আমি জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্ট আমি ৰাজহুৱা নকৰোঁ কোনোবাই চাব বিচাৰিলে আমি ব্যৱস্থা কৰি দিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য আন এটা খবৰ শেখৰ গোস্বামী ভাল মানুহ নহয় তাৰ মন পেট বহুত পচা SITয়ে গ্ৰেপ্তাৰ কৰা শেখৰৰ বিৰুদ্ধে এই মহাবিস্ফোৰণ পাৰ্থ গোস্বামীৰ শেখৰ সকলোৰে লগত ভাল কিন্তু সি ভাল নহয় শেখৰৰ মন পেট বহুত পচা আছিল শেখৰে কাকো একেলগে থাকিব নিদিয়ে ছিংগাপুৰত জুবিনক বিপান কৰোৱা হৈছিল বুলি মই নাভাবোঁ ছিংগাপুৰ বিশ্বৰ ভিতৰতে সুৰক্ষিত স্থান মই নাজানো এয়া কি ষড়যন্ত্ৰ হৈছে যদি হত্যা কৰাটো দোষী তেন্তে কাষত থকাটো দোষী বুলি অভিযোগ আনিছে পাৰ্থ গোস্বামীয়ে শেখৰে যদি জানিছিল তেন্তে কিয় ব্যৱস্থা নললে SITয়ে গ্ৰেপ্তাৰ কৰা শেখৰৰ বিৰুদ্ধে এনেদৰে এতিয়া মহাবিস্ফোৰণ পাৰ্থ গোস্বামীৰ ইয়াৰ পাছৰ খবৰটো হৈছে জুবিনে ন্যায় পাব লাগিব তদন্তত সম্পূৰ্ণ সহযোগ কৰক ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনে আমাৰ অসমৰ হিয়াৰামঠু জুবিনে ন্যায় পাবই লাগিব যদি ছিংগাপুৰ চৰকাৰে অনুমতি দিয়ে নিশ্চয় তন্ময় আহিব ছিংগাপুৰত তদন্তৰ খাতিৰত ভালদৰে তন্ময়ৰ সৈতে যোগাযোগ কৰিব পৰা নাই ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সদস্য তন্ময় ফুকনৰ মাতৃয়ে জনাইছে এই আহ্বান ছিংগাপুৰত জুবিনৰ সৈতে ইয়ত পাৰ্টিত আছিল তন্ময় ফুকন দিবলৈছো আন এটা খবৰ 15 অক্টোবৰৰ পৰা কঁপিব উজনি অসম ৰাজপথত নামিব জনতা প্ৰতিবাদ হ'ব উজনিত কিন্তু কঁপিব দিছপুৰ 15 অক্টোবৰৰ পৰা উজনি অসম কঁপাব আটাচুৱে ৰাজপথত নামিব লাখ লাখ আহোম জনতা 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা দিয়ক জনজাতিকৰণৰ দাবীৰে আন্দোলনৰ ঘোষণা কৰিছে আটাচুৱে ক'ত কেতিয়া হ'ব আন্দোলন ইয়াক লৈ তালিকা প্ৰকাশ কৰিছে আটাচুৱে প্ৰথমে 15 অক্টোবৰত মাহমৰাত হ'ব জোৰ সমদল তাৰ পাছত 16 অক্টোবৰত খাপে খাতিত জোৰ সমদল অনুষ্ঠিত হ'ব আৰু 17 অক্টোবৰত চিলাপথাৰত গণসমাৱেশ অনুষ্ঠিত কৰা হ'ব তাৰ পাছত 19 অক্টোবৰত জোৰ সমদল হ'ব ধেমাজি সদৰত আৰু 20 অক্টোবৰত জোৰ সমদল হ'ব সোণাৰীত 3 নৱেম্বৰত গোলাঘাটত হ'ব প্ৰতিবাদী সমদল লগতে 16 নৱেম্বৰত শিৱসাগৰত হ'ব জোৰ সমদল দিবলৈছো আন এটা খবৰ নামনি অসমত ধুমুহা বৰষুণৰ তাণ্ডৱ ভয়ংকৰ ধুমুহাত তছতছ হৈ পৰিছে ভিন্ন প্ৰান্ত নামনি অসমত বতাহ বৰষুণে চলাইছে তাণ্ডৱ লীলা ভয়ংকৰ ধুমুহাত ভাঙিল পূজাৰ মণ্ডপৰ গেট উৰি গ'ল টিনপাত ঠায়ে ঠায়ে প্ৰকাণ্ড গছ উভালি পৰি বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ ধুবুৰী জিলাৰ তামাৰহাটত 1.5 ঘণ্টা ধৰি ধুমুহাই চলালে সন্ত্ৰাস পূজাৰ তোৰণ ভাঙি ক্ষতিগ্ৰস্ত হৈছে বাহন বকুৰ সোণতলিত প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো গাঁও মানকাছাৰত ধুমুহাৰ ফলত স্তব্ধ হৈ পৰিছে গাড়ী চলাচল লগতে দোকান পোহা দিবলৈছো আন এটা খবৰ দাৰ্জিলিঙত বৃষ্টিপাত আৰু ভূমিস্খলন কমেও 7 জন লোকৰ মৃত্যু হৈছে পশ্চিমবংগত দাৰ্জিলিঙত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা এই ভূমিস্খলনত কমেও 7 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে দাৰ্জিলিঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অভিষেক ৰায় কয় আমি এতিয়ালৈকে ধ্বংসাৱশেষৰ পৰা 7 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছোঁ
বাকী দুজন লোকৰ বিষয়ে আমাৰ হাতত তথ্য আছে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ প্ৰচেষ্টা চলি আছে তেওঁ কয় কুৰ্চেয়ঙৰ পৰা দাৰ্জিলিঙলৈ যোৱা পথত দিলাৰামৰ সমীপত ভূমিস্খলন হৈছে বৰ্তমান পথটো বন্ধ হৈ আছে পথটো মুকলি কৰাৰ প্ৰচেষ্টা চলি আছে ৰোহিণী পথো বন্ধ হৈ আছে গৌৰীশংকৰৰ সমীপতো ভূমিস্খলন হৈছে সেইটো মুকলি কৰাৰ প্ৰয়াস কৰা হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় পাংখাবাৰী পথৰ অৱস্থা অতি বেয়া তিনদিয়া পথ মুকলি হৈছে আমি সকলো পৰ্যটকক তিনদিয়াৰ পৰা উলিয়াই অনাৰ চেষ্টা কৰিছোঁ দাৰ্জিলিঙৰ এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত লিখিছে দাৰ্জিলিঙত সংঘটিত দলং দুৰ্ঘটনাৰ বাবে আমি গভীৰভাৱে দুখী নিজৰ আপোনজনক হেৰুৱাই পেলোৱাসকলৰ প্ৰতি মোৰ সমবেদনা আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ প্ৰধানমন্ত্ৰীয়ে কয় প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে চোৱা চিতা কৰা হৈছে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হ'ব আন এটা খবৰ নেপালত প্ৰচণ্ড বৰষুণ ভূমিস্খলন আৰু বজ্ৰপাত 19জন লোকৰ মৃত্যু হয় নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি নেপালত ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণ ভূমিস্খলন আৰু বজ্ৰপাতৰ ফলত কমেও 19জন লোকৰ মৃত্যু হৈছে নেপাল বিদ্যুৎ কৰ্তৃপক্ষই জনোৱা মতে এতিয়ালৈকে পৃথক পৃথক ঘটনাত 8জন লোক নিৰুদ্দেশ হোৱাৰ বিপৰীতে 11জন লোক আহত হৈছে ইলামৰ বিভিন্ন স্থানত হোৱা ভূমিস্খলনত 14জন নিহত হোৱা বুলি জানিব পৰা গৈছে ইলামত ভূমিস্খলনত 14জন লোকৰ মৃত্যু হৈছে আৰু খোটাঙত নদীত পৰি এজন লোকৰ মৃত্যু হৈছে উদয়পুৰত নদীত পৰি আন এজন লোকৰ মৃত্যু হৈছে ৰাউতাহাট জিলাত বজ্ৰপাতৰ ফলত 3জন লোকৰ মৃত্যু হৈছে তথ্য অনুসৰি এই দুৰ্যোগৰ ফলত হোৱা ক্ষয়ক্ষতিৰ আনুমানিক হিচাপ আৰু কৰা হৈছে কুচি মধেশ বাগমাটি গণ্ডক আৰু লুম্বিনী প্ৰদেশৰ জনসাধাৰণক প্ৰবল বৰষুণ পূৰ্বাভাস দি দুৰ্যোগৰ বাবে সাজু হ'বলৈ সকীয়াই দিয়া হৈছে দিবলৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ বিহাৰৰ ভোটাৰ তালিকাৰ পৰা বিশেষ পুনৰীক্ষণ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল 22.7 লাখ ভোটাৰ মহিলা বিহাৰত হোৱা ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণত ৰাজ্যখনৰ 22.7 লাখ মহিলা ভোটাৰ নাম আঁতৰোৱা হৈছে ইয়াৰ ফলত বছৰৰ শেষৰ ফালে বিহাৰত হ'বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰভাৱ পৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰিছে দ্য ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰাজ্যখনত 3.5 কোটি মহিলা ভোটাৰ আছে আৰু ইয়াৰে 22.7 লাখ ভোটাৰ নাম আঁতৰাই পেলোৱা হৈছে পুৰুষ ভোটাৰৰ সংখ্যা মুঠ 3.92 কোটিৰ পৰা 15.5 লাখ পুৰুষ ভোটাৰ নাম আঁতৰোৱা হয় যাৰ ফলত লিংগভিত্তিক বৈষম্যৰ সৃষ্টি হয় পুৰুষ ভোটাৰৰ সংখ্যা বেছি হোৱাৰ পিছতো মহিলা ভোটাৰৰ তুলনাত পুৰুষ ভোটাৰৰ কম নাম পৰিমাণে আঁতৰোৱা হ'ল নিৰ্বাচনী তালিকাৰ পৰা মহিলা ভোটাৰৰ নাম বাদ পৰাৰ সময়ত শাসকীয় বিজেপি জেডিউৰ মিত্ৰজোঁটে নিজৰ এজেণ্ডাত মহিলা কল্যাণক এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী বিষয় হিচাপে চিহ্নিত কৰিছে স্মৰ্তব্য যে শুকুৰবাৰে 3 অক্টোবৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ অধীনত 25 লাখ মহিলা হিতাধিকাৰী প্ৰতিগৰাকীক 10,000 টকা প্ৰদান কৰে 29 আগষ্টত ঘোষণা কৰা আৰু 26 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এই আঁচনিখনত বৰ্তমান 1 কোটি মহিলা হিতাধিকাৰী আছে মহিলা ভোটাৰ হাৰ সৰ্বাধিক হ্ৰাস পোৱা জিলাখন হ'ল গোপালগঞ্জ য'ত মহিলা ভোটাৰৰ সংখ্যা 15.1% অৰ্থাৎ 1,50,000 মহিলা ভোটাৰ হ্ৰাস পাইছে তাৰ পাছত আছে মধুবনী জিলা য'ত 1,30,000 মহিলা ভোটাৰ আৰু পূব চম্পাৰণ জিলাৰ 1,10,000 মহিলা ভোটাৰ নাম আঁতৰোৱা হৈছে দ্য ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি আন দুখন জিলা সাৰণ আৰু ভাগলপুৰতো প্ৰায় 1 লাখ মহিলা ভোটাৰ নাম আঁতৰ কৰা হৈছে সৰ্বাধিক ভোটাৰ বাদ পৰা 6খন জিলা গোপালগঞ্জ মধুবনী পূব চম্পাৰণ সাৰণ ভাগলপুৰ আৰু পাটনাত মুঠ 59খন বিধানসভাৰ আসন আছে উল্লেখযোগ্য যে 2020 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত বিৰোধী দলৰ মিত্ৰজোঁটে এই 59খন আসনৰ ভিতৰত 25খন আসন লাভ কৰাৰ বিপৰীতে NDA 34খন আসন লাভ কৰিছিল